নমস্কাৰ আজি জুবিন দা বিহীন প্ৰায় এমাহৰো বেছি পাৰ হ'ল কিন্তু আমি এতিয়াও সোশ্যাল মিডিয়াত #justice4Jubin Garg বুলি চিঞৰি থাকিব লগা হৈছে অসমৰ প্ৰত্যেকজন জুবিন দাক ভাল পোৱা মানুহে জুবিন দাৰ অনুৰাগীয়ে জুবিন দাৰ ন্যায় বিচাৰি ফুৰিব লগা হৈছে আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেও জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে কিন্তু এতিয়া প্ৰশ্নটো হ'ল কাৰ ওচৰত তেওঁ ন্যায় বিচাৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপিয়ে জুবিন দাৰ ন্যায়ৰ হকে কেম্পেইন চলাব ময়ো জুবিন আমিও জুবিন কিন্তু যেতিয়া ৰাইজে ক'লে যে জুবিন গাৰ্গ এজনেই জুবিনৰ স্থান কোনেও ল'ব নোৱাৰে অসমত তেতিয়া তেওঁলোকৰ স্লোগান চেঞ্জ হ'ল তেতিয়া তেওঁলোকৰ স্লোগান হ'লগৈ ময়ো জুবিনৰ অনুৰাগী আমিও জুবিনৰ অনুৰাগী কিন্তু এতিয়া ৰাইজে কৈছে যে মুখ্যমন্ত্ৰীৰ ইমানো বেয়া দিন হ'লনে যে তেওঁ নিজকে জুবিনৰ অনুৰাগী বুলি পৰিচয় দিবলগীয়া হ'ল তেওঁ প্ৰমাণ দিবলগীয়া হ'ল আমিতো আজিলৈকে কোনেও জুবিনৰ অনুৰাগী বুলি প্ৰমাণ দিবলগীয়া হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি জুবিন অনুৰাগী হয় নে নহয় সেয়া আমি আপোনাৰ পৰা প্ৰমাণ বিচৰা নাই বা আপুনি প্ৰমাণ দিবও নালাগে আৰু সেই প্ৰশ্ন আমি আপোনাক সোধাও নাই আমাক কেৱল এটাই লাগে সেয়া হ'ল আমাৰ জুবিন দাৰ ন্যায় লাগে জুবিন দাৰ সেই শেষ সময়খিনিত জুবিন দাৰ লগত কি হৈছিল সেয়া আমাক লাগে সেই শেষ সময়ৰ ভিডিঅ' ফুটেজবোৰ কাৰ লগত আছে সেয়া আমাক লাগে সিদ্ধাৰ্থ শ্যামকানু শেখৰ হতে জুবিন দাৰ লগত কি কৰিলে সেয়া আমাক লাগে আমাক এইটো লাগে যে সিহঁতে দাদাক পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে কিয় অৱহেলা কৰি মাৰিলে নে সঁচাই ডাইৰেক্টলি মাৰ্ডাৰ কৰিলে জুবিন দা জীয়াই থকা সময়ত আপুনি তেওঁৰ লগত কি কৰিছে তেওঁ কিমান ইটিংকিং কৰিছে সেয়া আমি কেতিয়াও নাপাহৰো কিন্তু বৰ্তমান সময়ত সেয়া আমাৰ বিচাৰ্য বিষয় নহয় আৰু এতিয়া তেওঁৰ মৃত্যুৰ পিছত আপুনি তেওঁৰ অনুৰাগী হয় নে নহয় সেয়া আমাক প্ৰমাণ দিব নালাগে অসমৰ এজন বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই তেওঁৰ টুইটাৰ হেণ্ডেলত লিখিছে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপিৰ চৰকাৰ আৰু ডাইনামিক মুখ্যমন্ত্ৰীও তেওঁলোকৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিজেপিয়ে উলিয়াব সমদল এতিয়া আৰু ন্যায় বিচাৰি ৰাজপথলৈ নামিবলৈ বাকী আছে কেৱল CID আৰু SIT নিতুমণিতাই কোৱা কথাষাৰ একেবাৰে সত্য কালি হয়তো সিদ্ধাৰ্থ শ্যামকানুহঁতেও ওলাই আহিব পাৰে আৰু ক'ব পাৰে যে আমাক জুবিন দাৰ ন্যায় লাগে বুলি এইখিনিতে এটা ভাল খবৰ যে #justice4Jubin Garg বুলি আমি যি সোশ্যাল মিডিয়াত লিখিছিলো এয়া প্ৰায় 2 মিলিয়ন অতিক্ৰম কৰিলে কিন্তু অসমৰ মুখ্যমন্ত্ৰীৰ মতে #justice4Jubin Garg লিখি একো লাভ নাই এই হেশটেগে কেতিয়াও আমাক ন্যায় দিব নোৱাৰে আমাৰ অসমৰ এজন বিশিষ্ট সাংবাদিক অতনু ভূঞাৰো সেই একে মন্তব্য আৰু এনেবোৰ কথাৰ মিল থকাৰ বাবে হয়তো SITৰ যিখন বৈঠক পাতিছিল তাত যিকেইজন অসমৰ মানুহক মাতিছিল বিশিষ্ট কেইজনমান তাত অতনু ভূঞাৰ স্থান আছিল জুবিনক ন্যায় ফেসবুকে দিব নোৱাৰে জুবিনক ন্যায় আপোনালোকে কোনো দিব নোৱাৰে ৰাজপথলৈ ওলাই চিঞৰ বাখৰ কৰিলে জুবিন গাৰ্গে ন্যায় নাপায় ৰাজপথলৈ ওলাই গান বাজনা কৰিলেও জুবিন গাৰ্গে ন্যায় নাপায় জুবিন গাৰ্গৰ চিনেমা হিলডল ভাঙি লৈ সকলোৱে চাবলৈ গ'লেও জুবিন গাৰ্গে ন্যায় নাপায় জুবিন গাৰ্গক ন্যায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব নোৱাৰে কিন্তু আচৰিত কথা যে এই হেশটেগটো মুখ্যমন্ত্ৰীৰ পত্নীয়েও ব্যৱহাৰ কৰিছে কিন্তু সেয়া তেওঁৰ ব্যক্তিগত প্ৰচাৰ নে আত্মৰক্ষাৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে সেয়া আমি নাজানো কিন্তু সেই একেই হেশটেগ অতনু ভূঞাৰ পুত্ৰ আৰু পীযুষ হাজৰিকাৰ পত্নীয়েও ব্যৱহাৰ কৰিছে কিন্তু আপোনাৰ মোৰ দৰে আমি সাধাৰণ মানুহসকলে জুবিন দাৰ পৰিয়ালৰ আহ্বানত আৰু তেখেতৰ ন্যায়ৰ বাবে এই হেশটেগ ব্যৱহাৰ কৰিছো ইয়াত এটা কোইনসিডেন্স চাব দেই যিদিনা অসম এছ'চিয়েশ্যনৰ সেই সভাপতিজন অসমলৈ আহিছে CIDক ধৰা দিছে তাৰ পিছদিনাখনে ছিংগাপুৰ আৰক্ষীয়ে সেই ৰিপৰ্টটো পাব্লিছ কৰিছে আসাম এছ'চিয়েশ্যনৰ সেই সভাপতিজনে ইমান দিনলৈ তেওঁ অসমলৈ আহি CIDক বা SITক ক'ব পৰা নাছিলে যে তাত কি হৈছিলে কি হোৱা নাই সি এতিয়াহে আহিবলৈ সময় পাইছে তাকো পুলিচৰ জাননী পোৱাৰ পিছত তাকো তাৰ মিডিয়াৰ সন্মুখত আহি কি হাঁহি আৰু আমাৰ অসম পুলিচৰ SITৰ টিম আজিলৈকে ছিংগাপুৰলৈ নগ'ল তেওঁলোকে প্লেচ অফ অকাৰেন্সত নোযোৱাকৈ বা সেই মৃত্যু হোৱা ঠাইখিনিত নোযোৱাকৈ কি তদন্ত কৰি আছে সেয়া একমাত্ৰ তেওঁলোকে জানে আৰু ভগৱানে জানে আমি কেৱল এটাই জানো আপোনালোকে যি কৰে যেনেকৈ কৰে কৰি থাকক কিন্তু এটাই লাগে আমাক সেয়া হ'ল আমাক দাদাৰ ন্যায় লাগে বলিউডৰ বিখ্যাত পৰিচালক বিশাল দাদলানীয়ে আজি এটা কথা কৈছে তেওঁ কৈছে যে আমি সব গাধ আছিলো আমি জীয়াই থাকোঁতে জুবিন গাৰ্গক চিনি নাপালো তেওঁৰ প্ৰতিভাক আমি সন্মান দিব নাজানিলো আমাৰ অসমৰ সংগীতকাৰ খগেন গগৈয়েও কৈছে আমি ইমান দিন ধৈৰ্য ধৰাৰ পিছতো যদি ন্যায় নাপাওঁ তেনেহ'লে মহাভাৰতৰ এখন যুদ্ধ হ'ব শেষত এটাই জুবিন দাই ন্যায় পাওক জয় জুবিন দা